বজেন চেনি চাহপাত আনিলি নে পানী ভকভকাই উতলি আছে ঐ মন্টু কেছটো গুলমান যেন লাগিছে অ বজেনৰ মুখখন চাচোন একেবাৰে শুকাই গৈছে মোৰ বুধেৰে এই পইচাখিনি ক'ৰবাত হেৰুৱালে তাৰ জেবটো চাচোন একেবাৰে চেপেটা হৈ আছে কি কলি পইচা হেৰুৱালে হেৰো আধা বস্তা দামী চাউল চুৰ কৰি বিক্ৰী কৰা পইচা আছিল হেয়া বজেন তই সঁচাকৈয়ে পইচা হেৰুৱালি নেকি অ মন্টু ৰাস্তাত বহুত ভিৰ আছিল ক'ৰবাত জেপৰ পৰা পৰি থাকিল মই বহুত বিচাৰিলো কিন্তু নাপালো কি হলো তহঁতৰ ফুসফুসাই কি কথা পাতি আছ চেনি ক'ত বজেন অ খুৰী আচলতে মই বজেনক দোকানৰ পৰা চেনি আনিবলৈ মানা কৰিলো কাৰণ মই গম পালো যে আজিকালি দোকানৰ চেনিত বগা ৰং মিলাই হেনো যিটো স্বাস্থ্যৰ কাৰণে বৰ বেয়া তেন্তে পইচাখিনি ক'ত সেইখিনিতেইতো আচল কথা আমি সেই চাউল চুচুৰ ইয়ে মানে টিউচনৰ পইচাৰে এটা স্মাৰ্ট চুগাৰ চাহ কোম্পানী খুলিবলৈ চহৰত এডভান্স দি আহিলোঁ বজেনে সেই পইচাখিনি আমাৰ বিজনেছৰ ফিউচাৰৰ বাবে ইনভেষ্ট কৰি দিলে আপুনি এতিয়াৰে পৰা বিনা চেনিয়ে চাহ খাব আপোনাৰ মেদবহুলতাও কমি যাব হয় খুৰী পইচাখিনি ইনভেষ্ট কৰি দি আহিলোঁ চাউলৰ কথা কিবা এটা কৈছিলি নেকি মনটো চাউল মই কৈছিলোঁ যে আমাৰ চাহৰ দোকানত চাউলৰ পিঠাও বিক্ৰী কৰিম সেইটো আমাৰ প্ৰডাক্ট ডিছপ্লে আছিল খুৰী ৰহ তোৰ মাৰৰ ফোন দে ফোনটো মই ৰিচিভ কৰোঁ হেল্ল' ঐ মন্টু ঘৰৰ পৰা আধা বস্তা দামী চাউল চুৰ কৰি ক'ত বেচিলি তই মই এতিয়াহে গম পালোঁ তই আজি ঘৰলৈ আহ তোৰ হাড় মূৰ ভাঙি আজি পলিচ কৰি দিম তেন্তে চাউল চুৰ কৰা পইচাৰে মোক বিজনেছ ওমেনহে বনাই আছিলি বজেন সঁচাকৈ ক পইচা ক'ত খুৰী মনটোৱে ফুসফুসাই মিছাকৈ ক'বলৈ শিকাইছিল পইচাখিনি সঁচাকৈ ৰাস্তাত পৰি হেৰাল মই একো পইচা ইনভেষ্ট কৰা নাই পুতলু বজেন আমাৰ কোম্পানী এতিয়া চিজ হ'ল এতিয়া কেৱল অলিম্পিক লেভেলত দৌৰ মাৰ